হেল্ল' গাইজ, আজি 6 তাৰিখ আৰু আজি মই আহিছোঁ চণ্ডিকা মন্দিৰলৈ এখন বিয়া খাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বহুত জানিবলগীয়া কথাও ইয়াত আছে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। জানিব পৰা মতে এই মন্দিৰটো প্ৰথম নিৰ্মাণ কৰিছিল চান্দকটাকৰে আৰু তেওঁৰ মাকৰ নাম আছিল চম্পাৱতী। এই মন্দিৰটো আগতে এনেকুৱা নাছিল। 1897 চনৰ ভূমিকম্পত ধ্বংস হৈ গৈছিল। আকৌ এইটো মানুহে নতুনকৈ বনাইছিল। মই জানাখিনি আপোনালোকক কৈ দিছোঁ, ময়ো বহুত কথা নাজানো, তথাপিও মই আপোনালোকক জানাখিনি ক'বলৈ চেষ্টা কৰিম। এই মন্দিৰটোৰ মাটিখিনি স্বৰ্গদেউ শিৱসিংহই দান কৰা বুলি জনা যায়। আৰু এয়া এটা পুখুৰীও আছে এই মন্দিৰটোৰ ওচৰতে। ইয়াত বহুতো ধৰণৰ মাছ আৰু কাছও পোৱা যায়, আপোনালোকে দেখিছেই অলপ। এতিয়া বৰ্তমান চণ্ডিকা মন্দিৰৰ ওচৰতে থকা মেৰঘৰটোত ইয়াত দেখিছেই বহুতো ধৰণৰ মেৰঘৰৰ শিল থৈ দিয়া আছে সংৰক্ষণ কৰি। ইয়াত ভিতৰতো বহুতো ধৰণৰ বস্তু আছে। ইয়াত আৰু মই ভিতৰত নগ'লো, আপোনালোকে বাহিৰৰ পৰা দেখাই পাইছে অলপ। ইয়াত চাওকচোন অলপ। ভিডিঅ'টিৰ মাজতে আপোনালোকক কৈ দিব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'বোৰ চাই গুচি যায়, কিন্তু কোনেও ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, শ্বেয়াৰ নকৰে। আপোনালোকে যদি মোক এটা লাইক বা ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া অলপ সহায় হয়, মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আনিব পাৰোঁ আপোনালোকৰ মাজত। ইয়াত অলপ চান্দৰ মেৰঘৰৰ বিষয়ে লিখাই আছে আৰু এখন জাননী দিয়া আছে, আপোনালোকে চাওকচোন অলপ। এইবিলাক বহুতো ধৰণৰ শিল মেৰঘৰৰ ইয়াত থোৱা হৈছে। এইটো এটা ফুলৰ ডিজাইন আৰু এইটো তাৰ কাষতে থকা পুখুৰীটো অলপ চাওকচোন। ইয়াত কোনো ধৰণৰ মাছ নাই, কিন্তু অলপ দেখিবলৈ ভাল। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ গাইজ, আৰু লগ পাম। এনেকৈয়ে ভিডিঅ' আহি থাকিব, আপোনালোকে লাইক ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু এটা শ্বেয়াৰ কৰি দিব প্লিজ। আপোনালোকে মোৰ চেনেলটো অলপমান ছাপোৰ্ট কৰিলে ভাল লাগে, মোৰ ভিডিঅ' বনোৱাত অলপমান সাহস হয়। আকৌ লগ পাম এনেকৈয়ে এটা নতুন ভিডিঅ'ত, আৰু আজিৰ ভিডিঅ'ত কেনে লাগিল একবাৰ কমেণ্টত জনাই যাব।